কংগ্ৰেছ হৈছে জনজাতি লোকৰ বিৰোধী। জনজাতীয় লোকক সুৰক্ষা দিবলৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰা হৈছিল। তাত সন্দেহজনক মানুহ আহি পেলাই বসবাস কৰিছে আৰু এটা প্ৰক্ৰিয়া পালন কৰি আগজাননী দি তেওঁলোকক নটিচ দি এটা প্ৰক্ৰিয়াৰে তাৰ পৰা উচ্ছেদ কৰা হৈছে। কংগ্ৰেছে কৈছে বলপূৰ্বকভাৱে বোলে চৰকাৰে উচ্ছেদ কৰিছে। কংগ্ৰেছে খিলঞ্জীয়াক আৰু মৰম নকৰে প্ৰমাণ হৈছে। বাৰে বাৰে খিলঞ্জীয়াক ভূমিপুত্ৰক জনজাতীয় লোকক কংগ্ৰেছে কি কৰিছে, বেয়া ব্যৱহাৰ কৰিছে, অসন্মান কৰিছে। আজিও তেওঁলোকে প্ৰমাণ কৰিলে, কিন্তু সোণাপুৰ ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিছে। কংগ্ৰেছৰ নেতাক তেখেতে সোমাবই দিয়া নাই। কিহৰ উচতনি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনজাতীয় ব্যক্তিসকলক সুৰক্ষা দিব নালাগিব নেকি? আপোনালোকৰ মতে লাগিব নালাগিব? মই আপোনালোকক সুধিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনজাতীয় ব্যক্তিক সুৰক্ষা দিব লাগিব নালাগিব? আপোনালোকে লাগে বুলি কয়, নালাগে বুলি কয়, এই উত্তৰটো আপোনালোকে নিজে ক'ব। কংগ্ৰেছ হৈছে জনজাতি লোকৰ বিৰোধী। জনজাতীয় লোকক সুৰক্ষা দিবলৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰা হৈছিল। তাত সন্দেহজনক মানুহ আহি পেলাই বসবাস কৰিছে আৰু এটা প্ৰক্ৰিয়া পালন কৰি আগজাননী দি তেওঁলোকক নটিচ দি এটা প্ৰক্ৰিয়াৰে তাৰ পৰা উচ্ছেদ কৰা হৈছে। কংগ্ৰেছে কৈছে বলপূৰ্বকভাৱে বোলে চৰকাৰে উচ্ছেদ কৰিছে। কংগ্ৰেছে খিলঞ্জীয়াক আৰু মৰম নকৰে প্ৰমাণ হৈছে। বাৰে বাৰে খিলঞ্জীয়াক ভূমিপুত্ৰক জনজাতীয় লোকক কংগ্ৰেছে কি কৰিছে, বেয়া ব্যৱহাৰ কৰিছে, অসন্মান কৰিছে। আজিও তেওঁলোকে প্ৰমাণ কৰিলে, কিন্তু সোণাপুৰ ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিছে। কংগ্ৰেছৰ নেতাক তেখেতে সোমাবই দিয়া নাই। কিহৰ উচতনি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনজাতীয় ব্যক্তিসকলক সুৰক্ষা দিব নালাগিব নেকি? আপোনালোকৰ মতে লাগিব নালাগিব? মই আপোনালোকক সুধিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনজাতীয় ব্যক্তিক সুৰক্ষা দিব লাগিব নালাগিব? আপোনালোকে লাগে বুলি কয়, নালাগে বুলি কয়, এই উত্তৰটো আপোনালোকে নিজে ক'ব। কংগ্ৰেছ হৈছে জনজাতি লোকৰ বিৰোধী। জনজাতীয় লোকক সুৰক্ষা দিবলৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰা হৈছিল। তাত সন্দেহজনক মানুহ আহি পেলাই বসবাস কৰিছে আৰু এটা প্ৰক্ৰিয়া পালন কৰি আগজাননী দি তেওঁলোকক নটিচ দি এটা প্ৰক্ৰিয়াৰে তাৰ পৰা উচ্ছেদ কৰা হৈছে। কংগ্ৰেছে কৈছে বলপূৰ্বকভাৱে বোলে চৰকাৰে উচ্ছেদ কৰিছে। কংগ্ৰেছে খিলঞ্জীয়াক আৰু মৰম নকৰে প্ৰমাণ হৈছে। বাৰে বাৰে খিলঞ্জীয়াক ভূমিপুত্ৰক জনজাতীয় লোকক কংগ্ৰেছে কি কৰিছে, বেয়া ব্যৱহাৰ কৰিছে, অসন্মান কৰিছে। আজিও তেওঁলোকে প্ৰমাণ কৰিলে, কিন্তু সোণাপুৰ ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিছে। কংগ্ৰেছৰ নেতাক তেখেতে সোমাবই দিয়া নাই। কিহৰ উচতনি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনজাতীয় ব্যক্তিসকলক সুৰক্ষা দিব নালাগিব নেকি? আপোনালোকৰ মতে লাগিব নালাগিব? মই আপোনালোকক সুধিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনজাতীয় ব্যক্তিক সুৰক্ষা দিব লাগিব নালাগিব? আপোনালোকে লাগে বুলি কয়, নালাগে বুলি কয়, এই উত্তৰটো আপোনালোকে নিজে ক'ব।